নমস্কাৰ প্ৰাক ফোকাছলৈ মই ডিম্পি আপোনালোক আটাইকে স্বাগতম জনাইছো। ৰাজ্য চৰকাৰৰ বহু চৰ্চিত নিযুক্তি প্ৰক্ৰিয়াত এতিয়া কেনা লাগিছে। বিধায়ক আৰু প্ৰাক্তন বিধায়কৰ বিৰুদ্ধে নিযুক্তি কেলেংকাৰীৰ অভিযোগ উত্থাপন হৈছে। এগৰাকী ছাত্ৰই এই অভিযোগ উত্থাপন কৰিছে। এই সন্দৰ্ভত সজাই আনিছো আজিৰ প্ৰাক ফোকাছ। আকৌ এবাৰ বহিছে চাকৰিৰ বজাৰ। এটা চাকৰিৰ দাম উঠিছে ৮ লাখ টকা পৰ্যন্ত। আকৌ এবাৰ নিবনুৱাৰ সপোনৰ সৈতে ধেমালি। কিছুদিন পূৰ্বে অনুষ্ঠিত হৈছিল চৰকাৰৰ বহু চৰ্চিত নিযুক্তি প্ৰক্ৰিয়াৰ পৰীক্ষাসমূহ। পানী নহৰাকৈ কৰা হৈছিল তালাচী, কাটি দিয়া হৈছিল ইণ্টাৰনেট। পিছে ২৬,০০০ নিযুক্তি প্ৰক্ৰিয়াত এতিয়া লাগিছে কেনা। প্ৰতিটো চাকৰিৰ বাবদ দৰ উঠিছে ৮ লাখ টকা পৰ্যন্ত। একাধিক বিধায়ক জড়িত হৈ আছে এই নিযুক্তি কেলেংকাৰীত। অসম আৰক্ষীৰ টেবুল পাইছেগৈ নিযুক্তি কেলেংকাৰীৰ ফাইল। এই অভিযোগ এগৰাকী পৰীক্ষাৰ্থীৰ। চাওক এই টুইটটো। নিযুক্তি প্ৰক্ৰিয়া সন্দৰ্ভত অভিযোগ আনিছে এইগৰাকী পৰীক্ষাৰ্থীয়ে। এই টুইটটোৰ উত্তৰ দিছে জিপি সিঙে। ইয়াৰ পাছত আৰক্ষীয়ে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। আৰক্ষীৰ তদন্তত ওলাই পৰিব এই পৰীক্ষাৰ্থীগৰাকীৰ অভিযোগ কিমান দূৰ সঁচা। ইয়াৰ লগে লগে প্ৰাগ ফোকাছৰ পৰা মই ডিম্পিয়ে বিদায় লৈছো, কিন্তু আপোনালোকে অধিক বাতৰিৰ বাবে চাই থাকিব প্ৰাগ নিউজ ডিজিটেল।